হেল্ল' গাইজ, সকলোকে পুনৰ এটা নতুন মিনি ব্লগলৈ স্বাগতম জনাইছোঁ। আজিৰ ভিডিঅ'টো গ্ৰন্থ ভালপোৱা মানুহৰ বাবে। মোৰ দৰে কিতাপ ভালপোৱা মানুহে খোজৰ উদ্যোগত অনুষ্ঠিত কৰা শিৱসাগৰ গ্ৰন্থমেলাখনিলৈ প্ৰতি বছৰে আশাৰে বাট চাই ৰৈ থাকে। গ্ৰন্থমেলাখনি এইবাৰ নৱমবাৰৰ বাবে আয়োজন কৰা হৈছে। এই গ্ৰন্থমেলাখনি মোৰ দৰে বহুতৰ বাবে এক আৱেগ, কিয়নো বিদ্যালয়ৰ দিনৰ পৰাই এই গ্ৰন্থমেলাখনিৰ বিভিন্ন প্ৰতিযোগিতাত অংশগ্ৰহণ কৰিবলৈ আমি আহিছিলোঁ। সঁচাকৈ এই গ্ৰন্থমেলাখনিয়ে ছাত্ৰ ছাত্ৰীসকলৰ সৃষ্টিশীল প্ৰতিভা বিকাশৰ বাবে প্ৰতি বছৰে মঞ্চখনি আগবঢ়াই আহিছে। গতিকে এইবাৰো আগৰবাৰৰ দৰে গ্ৰন্থমেলাখনিত পাক এটা মাৰিলোঁ। গতিকে এই অনুষ্ঠানৰ লগত জড়িত থকা প্ৰত্যেকগৰাকী ব্যক্তিকে মোৰ ভিডিঅ'টিৰ জৰিয়তে মোৰ তৰফৰ পৰা আন্তৰিক ধন্যবাদ জ্ঞাপন কৰিলোঁ। আপোনালোকে বাৰু গ্ৰন্থমেলাখনিলৈ গ'লনে? কোনে কোনে গ'ল কমেণ্ট কৰি জনাবলৈ নাপাহৰিব দেই। আজিলৈ ইমানেই, বাই বাই।